हेलो गाइस, वेलकम टू माय यूट्यूब चैनल प्रदीप चौधरी। আমি এতিয়া গৈ আছো চাংচাৰী এমছ মেডিকেললৈ। তাত মানে মোৰ দেউতা আছে মেডিকেলত। মই এমছত মানে দেউতাক আনিছিলোঁ, তাৰ কাৰণে মই খবৰ ল'ব। মই মালিকৰ গাড়ীত গৈ আছো। এই আমাৰ মালিকৰ লগত গৈ আছো চাংচাৰী। এতিয়া মই এমছলৈ গৈ আছো পিলপিলি গাড়ীত। অলপ সময়তে মই এমছ মেডিকেল পাম। এয়া মই এমছ মেডিকেল পাই গ'লো। মই এমছৰ ভিতৰলৈ এতিয়া গৈ আছো। আপুনি চাই থাকক। এতিয়া মই ঘৰলৈ গৈ আছো। দেউতা এনেও আমাৰ ঘৰত গৈছে, সেইকাৰণে মই এতিয়া ঘৰত গৈ আছো। কিছু সময় পিছতে মই ঘৰ পামগৈ। আহি মই ভেটেনাৰী পাই গ'লো, আৰু এয়া দেখিলোঁ মই ভেটেনাৰীত প্ৰদীপ দাস মানে মোৰ ভেটেনাৰী চকত এখন মানে উপহাৰ কুপন খেল এখন পাতিছে, তাৰমানে ভোগালী বিহুৰ। মানে তাত প্ৰাইজবিলাক দিয়াই আছে। ইয়াত আপোনালোকে চাই লওক, ইয়াত প্ৰাইজবিলাক দিয়াই আছে। এইমতে আপোনালোকে পাব। টিকটৰ মূল্য হ'ল 20 টকা। সেইকাৰণে আমাৰ মানে প্ৰদীপ দাসে কিবা অলপ কৈ দিব। ভেটেনাৰী চক উন্নয়ন সমিতিৰ উদ্যোগত ভোগালী বিহুৰ ধামাকা উপহাৰ কুপন খেল। বিহুৰ দুমাহীৰ দিনা 15 জানুৱাৰী খেলখন অনুষ্ঠিত কৰিম 3 বজাত। কুপনৰ মূল্য হ'ব 20 টকা। প্ৰথম পুৰস্কাৰ থাকিব ডাঙৰ ফ্ৰিজ এটা, চিলাই মেচিন এটা, চাইকেল এখন, হোম থিয়েটাৰ এটা, প্ৰেছাৰ কুকাৰ এটা, পঠা ছাগলী এটা, মেখেলা চাদৰ এযোৰ, মতা হাঁহ এটা, গুড় 1 চাকি, লোকেল কুকুৰা এটা, ৰৌ মাছ এটা, বৰা চাউল 5 কেজি, জহা চাউল 5 কেজি, চিৰা 5 কেজি, দৈ 1 টেকেল। সকলোৱে যাতে আমাৰ চক উন্নয়ন সমিতিৰ তৰফৰ পৰা একোটাকৈ টিকট লৈ আমাৰ চকটো উন্নয়ন কৰাত সহযোগ কৰে বুলি আশা ৰাখিলোঁ। লগতে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা সকলোলৈ জনালোঁ। ধন্যবাদ। আপোনালোকে শুনা পালেই যে উপহাৰ কুপন খেলখনত তাৰমানে কেনেকুৱা মানে কি আছে গোটেইখিনি সেই হিচাপে আপোনালোকে তাৰমানে আগতীয়াকৈ মানে টিকেট কাটি চাওক। আপোনালোকৰো মানে নচিবৰ খেল, এইটো ভাগ্যৰ পৰীক্ষা কৰক কেনেকুৱা ভাগ্য। লগতে চকটোৰ মানে উন্নত হোৱাৰ কাৰণে এই খেলখন পাতিছে। সেইকাৰণে আপোনালোকে সকলোৱে যেন এটা দুটা যি কাটে আৰু আপোনালোকৰ ইচ্ছা, আৰু জোৰ জবৰদস্তি নাই তাত। শৰৎ দাস মানে আমাৰ দাদা হয়, তেখেতেও কিবা 2 আষাৰ ক'ব। সমূহ ৰাইজলৈ আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা থাকিল। লগতে আমাৰ ভেটেনাৰী চক উন্নয়ন সমিতিয়ে আয়োজন কৰা উপহাৰ কুপন খেল প্ৰত্যেকজনে একোটা টিকট কাটি আমাৰ চকটো উন্নয়ন কৰাত সহযোগিতা আগবঢ়াব বুলি আশা কৰিলোঁ। বিশেষ নকওঁ, এইখিনিয়ে মোৰ ক'ব লগা ৰাইজলৈ। ধন্যবাদ। ভিডিঅ'টো ইমানেই। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।